उदालगुरि जिल्ला सिंनि रौता स्टेशन खाथिनि अलिगावआव दुंहाव थासारि। सासे फोरोंगिरिनि न'आव गामिनि गोबां रायजो राजा आरो आइजोफोरा दुंहाव थासारि खालामो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला रौतानि 5 नं धनस्री गुदि फरायसालिनि सानखान्थि फोरोंगिरि पद्म अली शर्माया थाखो 5 नि सानै फरायसुलिफोरखौ मोदोमनि इसिङारि बाहागोआव आखाइ होनायनि गोख्रों अजद होनायजों लोगोसे गावनि मबाइलाव जुबिन गार्गनि भिडिअ दिन्थिनाय असिलायै फरायसुलिफोरनो आथोनारि सोमोन्दो थानाय भिडिअ दिन्थिनाय बाथ्राया सोराङाव फैदों। फरायसुलिफोरा थांनाय सानथामनिफ्रायनो फरायसालियाव थांनो गोसो जायैखौ नुना नखरनि सुबुङा एमब्रायै सोंनायाव फोरोंगिरिनि मुगैथाव हाबा मावनाय जाथायखौ सानै फरायसुलिया फोरमायो। बेबादि मुगैथाव आखुनि फोरोंगिरिनि सायाव गामिनि सुबुङा रागा जोंखांनानै बयबो फोरोंगिरिखौ फरायसालियाव नागिरनानै थाङो। दुथां फोरोंगिरिया फरायसालियाव गैयैनि थाखाय बेलासि समाव गामिनि क्लाब न'आव फोरोंगिरिखौ लिंहरदोंमोन। बेयावबो दुथां फोरोंगिरिया नुजाथियैनि जाउनाव गामिनि सुबुङा फोरोंगिरि पद्म अली शर्मानि न'आव थांनानै दुंहाव थासारि खालामो। नाथाय दुथां फोरोंगिरिया न'आव गैयामोन। अदेबानि दुथां फोरोंगिरिया न'निफ्राय खारखुमानानै दं। दुंहाव थासारि जानाय फोरोंगिरिनि न' एबा जाथायथिलियाव रौता थानानि पुलिसनि मोनसे हानजाया नुजाथियोब्लाबो दुथां फोरोंगिरिखौ हमनो मोननाय जायाखै। उनाव जाथायनि फोरमान बुथुमनो थाखाय सानै फरायसुलिफोरखौ नखरनि सुबुंजों लोगोसे सोंथि खालामनो पुलिस थानायाव लांनाय जायो। गुबुन फारसेथिं गाज्रि आखुनि दुथां फोरोंगिरि पद्म अली शर्माखौ थाबैनो एरेस्ट खालामनानै आयेननि गेजेरजों गोख्रों साजा होनांगौ आरो साख्रिनिफ्राय बोख्लायनांगौ होनना फरायसुलिनि नखरजों लोगोसे गामिनि सुबुङा दाबि खालामो। बहुत दिन হৈছে মানে স্কুল নাযাম কৈছে মই কৈছে সুধিছো আৰু কি মোৰ ছোৱালীটো মোৰ ননদ হয় ই কৈছে আৰু মই স্কুল নাযাম কৈ আৰু মই সুধিছো কিলে নাযাওঁ কিনে মই কোৱা নাই আৰু ই কোৱা নাই পিছত আৰু দুসৰা তাৰ লগৰীয়া কেইটা কৈছে বোলে এনেকা কৰে বুলি কৈছে। তেতিয়া মই কৈছে মোক কোৱাই নাই। পিছত 2 দিন 3 দিন হৈ গ'ল স্কুল যোৱা নাই। ই কৈছে ছাৰে বোলে মোক ইয়াতে হাত লগাই ইয়াতে হাত লগাই এনে কৈছে। তাৰপিছত আৰু ইমানে কৈছে। তাৰপিছত কি নাম প্ৰিন্সিপালৰ নাম কি হয়? পদ্মা ছাৰ অলি। এতিয়া তেওঁ ক'ত আছে? এতিয়া তেওঁক মাতা হৈছিল নেকি? কথাখিনি 2 বাজি মাতিছিলোঁ আহা নাই। মীমাংসা কৰিব কাৰণে তাত কি কয় সি আহাই নাই পলাইছে। এতিয়া আৰু পুলিচ আহিছিল নেকি? এতিয়া আহিছে। পুলিচ এতিয়া আহিছে। এতিয়া কি কৰিছে? এই ছোৱালীটোক লৈ গ'ল। আৰু পদ্মৱলীৰ কথা কি কৈছে? এইটোতো একো কোৱা নাই। লৈ গৈছে ছোৱালীটো। তাক ধৰিব লাগে না, মোৰ ছোৱালী কিলে ল'ব লাগে এইটো মই ক'ব নোৱাৰোঁ কোন ঠান। তাৰমানে কি হ'ল স্কুল যায় স্কুল যায় কিনে ছাৰে কি কয় ক'তবা 5 নং ধনচিৰি 5 নং তাতে যায় আৰু কি ক'তবা টাচ কৰে বেয়া স্কুল ছাৰে কি নাম পদ্ম অলী ছাৰ টাচ কৰে বোলে সঞ্জনা লামাক স্কুলে যোৱা নাই। য'ত ত'তে টাচ কৰে এনেকৈ নহয় না। 5 ক্লাছ পঢ়ে 5ত পঢ়ে আৰু এনেকুৱা কৰিলেতো ক'ত হ'ব? ছাৰে এনেকুৱা ক'লে আৰু স্কুলে যোৱা নাই স্কুল যোৱা নাই। কিমান দিন 5-6 দিন হ'ল স্কুলে যোৱা নাই। কিয় যোৱা নাই? তাৰ বৌ ক'লে তুমি কিয় স্কুল যোৱা নাই? এনেকুৱা কৰিছিল মোক এনেকুৱা কৰিলে নাই। তাৰমানে কি হ'ল আমি চব গোটেই গাঁৱৰ মানুহ স্কুলত গ'লোঁ স্কুলত যাই কিনে আজি গ'লোঁ। আজি যাই কিনে বেলেগ ছাৰকেইটাতো ওলাব দিয়া নাই ছাৰক। তাৰ ভুল নাছিল যদি ইটো ছাৰটো ওলাব লাগিছিলে ইটো ছাত্ৰক ক'ব লাগিছিলে তোৰ মোৰ বদনাম কিয় কৰিছে তই ভুল নাথাকিলে ওলাবাই নাই। আৰু ছাৰেকেইটা কৈছে 2:30 বজাত আহি মিটিং কৰিম ক্লাবত গাঁৱত বুলি। ঠিকে আছে আমি চব গোটেই আহিলোঁ। আহি কিনে তাতে বহিলোঁ। আহা নাই মানুহটো আহাই নাই 4-5টাই বজিছিলে আহা নাইতো ইয়াতে পৰা যাব লাগিলে চব যাই কিনে তাৰ ঘৰত কোন জেগাতে পদ্ম অলীৰ ঘৰ বানুচক তাতে গ'লোঁ। তাতে গৈ কিনে ওলাব নাই ওলাব নাই আৰু নোলাওতো কিবা কৰিব লাগে আৰু ক'লে লাগে মেডিয়া আৰু তাৰপিছত এতিয়া আমাৰ ছোৱালী যাব লাগে না যাব লাগিব। পুলিচ আহি কিনে আমাক ছোৱালীক লৈ গৈছে কিবা বোলে ষ্টেটমেণ্ট কিবা কৰিব লাগিব বুলি আমাৰ ছোৱালীক ল'লে। নালাগিছিল নহয় পদ্মাৱলীকে ল'ব লাগিছিল। এইটোৱে আমাৰ কথাটো। এতিয়া আমাক ন্যায় লাগিব
ন্যায় লাগিব, তাকতো লাগিবই, তাৰ নকৰি যাওক আৰু ভিডিঅ' বেয়া দেখাই বোলে ছাৰ গৈ ফালে এনেকৈ বেয়াটো জুবিন গানৰ গান চাই আহিবি মোৰ ওচৰত বুলি কয় বোলে চবেতো যায় জুবিন বুলি হা ওচৰত যায় যেতিয়া ওচৰত যায় বেয়া নিচিনা ভিডিঅ' দেখাই বোলে সিহঁতক হা বেড টাচ কৰে বেড টাচ মাত্ৰ নহয় বেছিকৈ বেড টাচ কৰে এনেকৈ ভিডিঅ' কৰে এনেকৈ কৰে আৰু এতিয়া আমাৰতো ন্যায় লাগিবই এতিয়া 3 মাহ আছে নেকি বয়সতে মানুহ এইকাৰণে ৰিটায়াৰ হয় এতিয়া মোৰ ছোৱালীয়ে পঢ়ে তাতে মোৰ নিজৰ ছোৱালীয়ে তাতে পঢ়ে হা এতিয়া কেনেকৈ ল'ম স্কুলত কেনেকৈ পঠাম আমি এনেকৈ হ'লে মাষ্টাৰকেইটা এনেকৈ হ'লে কেনেকৈ পঠাম আমি এই চাকৰি তাৰ হ'বই নালাগে এই 3 মাহ আছে না এইটো 3 মাহ আমি বহিব নিদিম তাক চিধা কথা একদিন এইটো কালিয়ে বিচাৰ কৰিম তাক এতিয়া পুলিচে বিচাৰ নকৰিলে আমি চব পাব্লিক কৰি বিচাৰ কৰিম চিধা মোৰ কথাটো এইখিনি এতিয়া আজিৰ ঘটনা মানে আজিতকৈ এসপ্তাহ আগৰ পৰা এইটো ঘটনা চলি আছে কিন্তু আমি গম পোৱা নাছিলোঁ ৰাইজে যোৱাকালি আমি ৰাতি গম পালোঁ 7টা বজাত তাৰপিছত ৰাতিয়ে মিটিং হ'ল সৰু সুৰাকৈ এতিয়া 5 নম্বৰ ধনচিৰি 5 নম্বৰ LP স্কুল 5 নম্বৰ ধনচিৰি LP স্কুল তাৰ মাষ্টৰ এতিয়া মাষ্টৰৰ নাম হ'ল পদ্মৱলী শৰ্মা আমি যোৱাকালি ৰাতি গম পালোঁ এইটো কথা এতিয়া ছোৱালী য'তে ত'তে হাত লগাই টাচ কৰি থাকে ক্লাছ নোহোৱা টাইমত ক্লাছ হোৱা টাইমতো মোবাইল দেখায় জুবিনৰ ফটো বুলি ক'লে আজিকালি চব পাগল জুবিনৰ ফটো বুলি কওঁতে বেলেগ ফটো দেখায় নেগেটিভ ফটোবিলাক ওলাই দেখায় সৰু পোৱালি একো নাজানে সিহঁতে তাৰপিছত এতিয়া টাচ কৰি থাকে সিহঁতক আৰু কোনোবাই কিবা ক'লে ধমকি দিয়ে মানে কাকো একো নকবি কোবালে তহঁতে ক'বলি কোবাম হেনতেন কিবা কয় আৰু এনেকৈ তাৰপিছত সৰু ছোৱালী ন ভয়টো কৰিবই এতিয়া আমাক ন্যায় লাগে এতিয়া মেইন কথা এতিয়া আজি আমি গ'লোঁ ৰাতিপুৱা স্কুলত গ'লোঁ 9টা বজাত আমাক মাতিছিল আমি 9টা বজাত গ'লোঁ ছাৰক লুকাই থৈছে লুকাই থোৱাৰ পিছত আমি গ'লোঁ যাৰ পিছত বুজালোঁ ছাৰক ওলাই নিদিল সিহঁতে লুকাই থ'লে হেডমাষ্টাৰজনে আহি পিনে ক'লে যে আমি তহঁতক স্কুল ছুটি হোৱাৰ পিছত 1টা বজাত লৈ যাম 1টা বজাত লৈ নাহিল ক্লাবত 3 নম্বৰ ধনচিৰি ক্লাবত তাৰপিছত আমি 1টা কি আমি 4টা বজালৈকে ৰখিলোঁ নানিল ৰখি যেতিয়া ফোন কৰি কয় গৰুক বান্ধি আছোঁ কিবা খেৰ টানি আছোঁ হেনতেন বুলি কয় কিন্তু নাহে মানুহজন এতিয়া আমি উপায় নোপোৱাৰ কাৰণে আমি মিডিয়া মাতি পিনে আমি তেওঁৰ ঘৰত যাব লগা হ'ল তেওঁৰ ঘৰত যাওঁতেও তেওঁ নোলাল তেওঁক লুকাই থ'লে তেনেকৈ তাৰপিছত আমি পুলিচ মাতিলোঁ পুলিচ প্ৰশাসন মাতাৰ পিছতো তেওঁলোকেও এতিয়া ওলাব নোৱাৰিলে মানুহজন ক'ত লুকাই হ'ল কি হ'ল নাজানো তাৰপিছত আমি যেতিয়া ঘৰত লৈ আহিল আমাক ঘৰত লৈ পিছত ছোৱালী এজনীক লৈ গ'ল এজনী আছে ইয়াতে দুজনীৰ লগত এইবিলাক ঘটনা ঘটিছে আগতে কিমান ঘটিছে এইটো নাজানো গম পোৱা নাই এতিয়ালৈকে কিন্তু এজন ছোৱালী কৈছে আৰু আজি যে এনেকুৱা মোকো কৰিছিল এনেকুৱা কিন্তু এতিয়া ক'ব নোৱাৰে ঘটনাটো এতিয়া ছোৱালী 4 দিন হ'ল বোলে স্কুল যোৱা নাই ঘৰৰ মানুহে সুধিছে কিয় স্কুল যোৱা নাই তাৰপিছত তাই এতিয়া ভয় যিমাল জীয়ালি সৰু ছোৱালী গম নাপায় তাৰপিছত তাই ক'লে না কান্দি ক'লে যে মোক এনেকুৱা স্কুলত টৰ্চাৰ কৰে ছাৰে মই যাব নোৱাৰোঁ স্কুলত সেই তেতিয়াই গাঁৱৰ মানুহে গম পালে ল'ৰাবিলাকে গম পালে তাৰপিছত আমি ধৰিলোঁ গ'লোঁ সোধা পোছা কৰিলোঁ ছোৱালীয়ে সত্য কথা কয় ভিডিঅ' আছে ছোৱালী ৰেকৰ্ডিং কৰি থোৱা আছে কোৱা কথাবিলাক গোটেই এতিয়া আমাক মাত্ৰ লাগে কি ন্যায় হয়নে আমাক ন্যায় লাগে আমাক বয়সো 12 বছৰ ছোৱালীৰ আৰু মেইন কথা বেলেগ এটা ছোৱালী 10 বছৰ 5ত পঢ়ি আছে দেখোঁতে অলপমান ডাঙৰ তাতে এই 55-60 বছৰ মানুহ এজনে এনেকুৱা কাম কিয় কৰিব লাগে শিক্ষক এজন হৈ এনেকুৱা কাম কেলৈ কৰিব লাগে এতিয়া আৰক্ষী প্ৰশাসনে আমাক এইটোৱে লাগে যে ইয়াক চিৰদিনে জেল হ'ব লাগিব ইয়াৰ মেইন কথা এইটো উমৰ কেদ হ'ব আৰু ইয়াৰ আণ্ডাৰ 18 মেইন কথা এইটোতো মাইনৰ হ'ল এইটো তাৰপিছত এতিয়া আমাক ন্যায় লাগিব আকৌ এইটো মানুহক অহাকালি এৰেষ্ট কৰিব লাগিব পুলিচ প্ৰশাসনে অহাকালি এৰেষ্ট কৰিব লাগিব আমি যাতে শুনো লুকাই থকা বুলি কৈছে এতিয়া যদি আমি শুনা নাপাওঁ কিন্তু অহাকালি আমি আকৌ ঘৰত যাম গোটেই ৰাইজ মিলাই আমি যেনে ক'লে আমাক অহাকালি লাগব এইটো নহ'লে আমি নিজে ব্যৱস্থা ল'ম ৰাইজে পুলিচ প্ৰশাসনে যদি নোৱাৰে আমি নিজে ব্যৱস্থা ল'ম ইয়াৰ উত্তৰদায়িত্ব কিন্তু প্ৰশাসনে এতিয়া উত্তৰদায়িত্ব প্ৰশাসনে ল'ব লাগিব এতিয়া আমাক লাগে কি ন্যায় লাগে আমাক সৰু ছোৱালী মাইনাটো নহয় স্কুলত মানে পঠাই আছোঁ আমি কোন স্কুলত পঢ়ে 5 নম্বৰ ধনচিৰি LP স্কুল আৰু সেই স্কুলতে প্ৰথমতে এতিয়া মানে ছোৱালীকেইটা যে মানে কৈ আছে কি এনেকৈ হাত লগাই কিবা কৰে বুলি তাৰমানে এতিয়া পদ্ম ছাৰে পদ্মৱলী আৰু সেই গতিকে এতিয়া তাৰমানে হাংগামা হৈ আছে এতিয়া এইটো মানে কিয় তেনেকৈ কৰিছে বুলি এতিয়া হাংগামা মানে চলি আছে সেই হাংগামাত এতিয়া আইন ব্যৱস্থা তাৰমানে কি কৰিব লাগে এইটো ৰাইজে মানে প্ৰশাসনে কৰিব লাগিব আপোনাৰ ছোৱালীকো এনেকৈ হাত লগোৱা বুলি কৈছে হয় এতিয়া প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী যদি শিক্ষকে এনেকুৱা কৰে তেনেহ'লে আপোনালোকে কি সাহসত পঢ়াব স্কুলত
মানে সেইটোতো তাকেতো এতিয়া কি কৰিম এতিয়া সেই বিশ্বাস নাই এতিয়া মাষ্টাৰৰ বুলি আৰু এতিয়া মাষ্টাৰৰ বিশ্বাস আছে তেতিয়া আমি পঠাই আছিলোঁ সেই গতিকে এতিয়া ইহঁতে গলত কৰে আৰু গলতৰ শাস্তিটো একদম মানে পাবই লাগিব বিচাৰে এতিয়া প্ৰশাসনক কি অনুৰোধ জনাব হয় প্ৰশাসনক কি অনুৰোধ জনাব অনুৰোধ জনাব লাগিব এতিয়া মানে পুলিচে কিবা পুলিচে এৰেষ্ট কৰি আৰু কি কৰে এতিয়া পুলিচে ন্যায় লাগে আমাক